তো গাইজ আমাৰ হালত বেয়া গৈছে এতিয়া পালোৱে আৰু বহুত গৰম লাগিছে হেল্ল' গাইজ ৱেলকাম বেক টু মাই চেনেল সো গাইজ বহুত দিনৰ মূৰত আজি এটা ভিডিঅ' লৈ আহিছোঁ আজি আমি মানে আইতাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ পাপাহঁতৰ 2 yearsৰ পিছত যাবলৈ ওলাইছোঁ চ' ভাবিলোঁ ভিডিঅ' এটা কৰি দিওঁ এণ্ড মোৰ কলেজ ষ্টাৰ্ট হৈছে আৰু এইবাৰ মই HS ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছোঁ আৰু লগতে মোৰ মেট্ৰিকৰ ৰিজাল্ট বহুতেই সুধি আছিলে মেট্ৰিকৰ ৰিজাল্ট দিছিলে মে' 22 তাৰিখে দিছিলে তো তেতিয়া আহিব লগা হ'ল দৌৰা দৌৰিকৈ আহি কিনে ভিডিঅ' একো শ্বুট কৰা নহ'লে মানে মমেণ্টটো বহুত ইম'চনেল মমেণ্ট আছিল মোৰ কাৰণে চ' তাতে একেলগে মাহঁতৰ লগত আহিলোঁ ইয়াত ইমান মানুহ মানে ভিডিঅ' কৰাৰ টাইমে একদম পোৱা নাছিলোঁ চ' তাৰপিছত যেতিয়া অকণমান ফ্ৰী পালোঁ গাঁৱত গ'লোঁ গৈ কিনে মাহীহঁতৰ টিকলিজনী 1 month চেৰেমনি পাতিছিলে চ' তাতে গ'লোঁ যাই কিনে মামাহঁতৰ ঘৰত গৈছিলোঁ তাতে ভিডিঅ' বনাইছিলোঁ আপোনালোকে ভিডিঅ'টো পাইছিলে লাষ্ট ভিডিঅ'টো চ' সেয়াই তাৰপিছত ইয়াতে আহিলোঁ আহি কিনে আৰু ভিডিঅ' কৰা নহ'ল কলেজ ষ্টাৰ্ট হ'ল চ' কলেজ যাই আছিলোঁ এতিয়া কালি 14 আজি 15ৰ পৰা ছামাৰ ভেকেশ্যন দিছে চ' আজি কাৰণে গাঁৱত যাবলৈ ওলাইছোঁ কাৰণ মানে পঢ়িব আছে সেইকাৰণে 2 দিনমানৰ কাৰণে যাম বহুত দিন যোৱা নাই যিটোকে চ' যাই কিনে আহিম আকৌ চ' ভিডিঅ' এনেকৈ বনাব নোৱাৰিব পাৰিম দেন অলপ ট্ৰাই কৰিম তো কাৰণটো সেইটোৱে আছিলে আগৰ ভিডিঅ'ত কোৱা নাছিলোঁ আৰু মোৰ ৰিজাল্টটো হ'ল সিমান এটা বেয়াও নহয় ভালো নহয় মই ফাৰ্ষ্ট ডিভিজন পাই 2খনত লেটাৰ পাইছোঁ চ' সেয়াই আৰু ভাল লাগিছে যিমানে যি নহওক নিজৰ ৰিজাল্টটো চ' আজিৰ ভিডিঅ'টো চাই থাকিব স্কিপ নকৰা এণ্ডলৈ আৰু আইতাহঁতৰ ঘৰখন দেখাব ট্ৰাই কৰিম যিটোকে মোৰ পাপাহঁতৰ ঘৰ সেইখন চ' বহুত এক্সাইটেড হৈ আছে আইতাক লগ পাম বহুত দিনৰ মূৰত আইতাও বহুত এক্সাইটেড হৈ আছে চ' এনে কাপোৰ চাপোৰ পেক কৰা গোটেইখিনি হৈ গৈছে এতিয়া ৰেডিও হ'লোঁ জাষ্ট কাপোৰটো পিন্ধিলে হৈ যায় এতিয়া মাহঁতে কিবা কৰি আছে চ' ভিডিঅ'টো চাই থাকিব এইবোৰ কাপোৰ চাপোৰ পেক কৰা হৈছে ইয়াত এণ্ড মই কিতাপ মানে পঢ়ি আছিলোঁ আৰু ইয়াতে এইবোৰ বেগ চেগ পেকিং কৰা হৈ গৈছে কেনেকুৱা লাগিছে বহুত ভাল লাগিছে ইমান দিনৰ মূৰত যাম তো গাইজ আমি যাবলৈ ওলালোঁ মাহঁতে ওলালে আমিও ওলালোঁ এতিয়া ইহঁতে বাইকত যাব আৰু আমি গাড়ীত যাম চ' ভিডিঅ'টো চাই থাকিব কেনেকুৱা লাগিছে ভাল লাগিছে তো গাইজ আমি আহিলোঁ মা আৰু মই বাছত যাম পাপা আৰু ভণ্টি বাইকত যাব তো ইমান গৰম হালত বেয়া হৈ গৈছে তো এতিয়া আমি বাছ পালোঁ বহিলোঁ খালী বাছ আছিলে তো এতিয়া ৰখিব লাগিব আৰু মানুহবোৰ ভৰ্তি হৈছে লাহেকৈ চ' আমাৰ জাৰ্ণি ষ্টাৰ্ট তো জালুকবাৰী পালোঁ ইয়াতে জীয়াবোৰ আহি কিনে খুজিব ধৰিছে তাকে চাহিছে আৰু মানুহবোৰ বহুত পিছপিনে মানুহ গৰমটো সাংঘাতিক তো গাইজ আমাৰ হালত বেয়া গৈছে এতিয়া পালোৱে আৰু খালী হৈ গৈছে গাড়ী তো নামিলোঁ বাছৰ পৰা আৰু ৰ'দটো একদম মূৰৰ ওপৰত তো এতিয়া কিবা হোটেল এখনত আহিলোঁ কিবা খাবলৈ একদম গা বেয়া লাগি গৈছে কিবা অকণমান খাওঁ আৰু কিবা অকণমান নিওঁ তো চাই দিওঁ ভিডিঅ'টো এতিয়া আমি ৰিক্সা ল'লোঁ এতিয়া গৈ আছোঁ আৰু ৰ'দটো পিছপিনে একদম মানে ৰ'দ কমাই নাই 3টা বাজি গৈছে মাৰ লগত কিবা সেনেকৈ হাঁহি মেলি কথা পাতি আছিলোঁ এতিয়া গৈ পাম আৰু ডাইৰেক্ট ঘৰ তো গাইজ এতিয়া অকণমান ৰখিব লাগিব ট্ৰেইন আহিব তো চাই থাকক
গাঁওটো চাব পাৰি কিমান ধুনীয়া নেচাৰেল মানে মই খুব ভাল পাওঁ গাঁও ৰুই আছে আৰু বৰষুণো দি আছে কিমান কষ্ট কৰে সিহঁতে ত' প্ৰাউড অফ দেম বতৰটো খুব ধুনীয়া কৰিছে ঠাণ্ডা ঠাণ্ডা বতৰ ইমান গৰমত যে বৰষুণ পেলালে আমি অহা হিচাপে তো ইয়াই আমি পালোঁ আমাৰ ইয়াৰে কাষৰ ডাঙৰ মন্দিৰটো আহিম ইয়াতে ভিডিঅ' পাব চ' চবখিনি জনাম এইটো মন্দিৰ চ' পালোঁৱে আৰু ঘৰ এক্সাইটেড হৈ আছোঁ বহুত তো পৰিৱেশটো কিমান ধুনীয়া মানে বহুত 2 বছৰ মূৰত আহিছোঁ আৰু এক্সাইটেড তো ইয়া ঘৰ পালোঁ আৰু ইয়াতে আমাৰ খুৰাহঁত ৰৈ আছে আমি আহি পাইছোঁ বুলি তো দেখাই মাজতে বৰষুণ আছে তো ফাইনেলি আহি পালোঁ ঘৰ এইখনে আমাৰ পাপাহঁতৰ ঘৰ চাই থাকক গাইজ আমি আহিলোঁ এইখনে আমাৰ পাপাহঁতৰ ঘৰ আপোনালোকক দিম হোম ট'ৰটো মানে হোম ট'ৰ এতিয়া নিদিম দিম আৰু এইখন বেক চাইডটো পানী আছে দমকলৰ পানী খুব ধুনীয়া ন পৰিৱেশটো কেনেকুৱা লাগিছে আহি বেয়া ঠাণ্ডা ঠাণ্ডা পানী কি জনাবচোন গাঁৱত আহি দমকলৰ পানীৰে মুখ ধোৱা গা ধোৱা কিমান ভাল লাগে চ' মুখ হাত ধুই ল'লোঁ এতিয়া অকণমান ৰেষ্ট লওঁ আমি আহি পালোঁ আইতা হাই কৈ দিয়া কেনেকুৱা লাগিছে আহি চ' মই ভইচ ৰেকৰ্ডিং দিব লগা হ'ল কাৰণ বেকগ্ৰাউণ্ডত বহুত হাল্লা আহি আছিলে চ' ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আশা কৰোঁ চাই ভাল পাইছে নেক্সট আৰু ভিডিঅ' লৈ আনিম গাঁৱত থকাৰে ত' অ'কে দেন আজিৰ কাৰণে বাই বাই লাভ ইউ